হেল্ল' গাইছ, প্ৰথমেতো সকলোৰ বাবে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা থাকিল। হেপী বিহু। আৰু মই মানে এতিয়া বৰ্তমান এয়া পথাৰত আছোঁ, দেখিছেনে? পথাৰত মোৰনো কি আৰু পথাৰতে এনি থকা, পথাৰতে কাম কৰা, পথাৰতে মানে পূৰা বিজি হৈ থকা। এতিয়া মানে মই এই বিলাহীত এনেকৈ খুটি পুতি আছিলোঁ। দেখিছেনে কেনেকৈ খুটি পুতি দিছোঁ বিলাহীত? এইবোৰ চবতে পুতি দিম। ইমানডোখৰ পাইছোঁহি আৰু বাকীডোখৰ পুতিব আছে। খুটি আছে বৰ্তমান তোমাৰ ইয়ালৈকে আছে খুটি, বাকী এইখিনি কাটিব লাগিব, তাৰপিছত পুতিম। এতিয়া এইখিনি অৱশ্যে বাৰু পুতিহে গৈছোঁ, এনেকৈ পুতি গৈছোঁ বৰ্তমান। এনেকৈ পুতিহে গৈছোঁ আৰু পুতিবলৈ আছে। এতিয়া মানে এইবোৰ খুটিবোৰ দেখিছেনে বিলাহীত কেলৈ পুতিছোঁ বাৰু? আপোনালোকে এবাৰ মানে ভাবকচোন কেলৈ পুতিছোঁ। মই কৈছোঁ ৰ'ব, এই খুটিবোৰ মানে পুতাৰ এটা কাৰণ আছে। এই বিলাহী গছবোৰ দেখিছেনে? এইবোৰ ৰ'ব দেই, মই দেখাম। এই যে বেকা হৈ আহিছে এই গছবোৰ দেখিছেনে? বিলাহী গছজোপা বেকা হৈ আহিছে, দেখিছেনে? ওলমি আহিছে, ভিৰটো বেছি হোৱাৰ কাৰণে বিলাহী গছজোপা বেকা হৈ আহিছে। সেইটো ভিৰটো মানে ৰখাবৰ কাৰণে তেতিয়া যদিহে মানে ইয়াত বিলাহী লাগি যায়, এতিয়া মানে সাধাৰণ গছজোপা ডাঙৰ হওঁতেই ভিৰটো পাই পিনি বহি আহিছে। তাৰপিছত যদি বিলাহী লাগে এই গছজোপাত, তেতিয়াতো আৰু বহি যাব। সেইকাৰণে সেইটো ৰখাবৰ কাৰণে এই খুটি পুতি ইয়াত তাৰমানে ৰছী মাৰি দিম। এইটো মানে ইয়াৰ পৰা এই খুটিয়ে এনেকৈ ৰছী ইটো পকত সিটো ৰছী বান্ধি দিম। এডালৰ মানে 3ডালমান দিম, তলত এডাল দিম, মাজত এডাল দিম, তাৰ ওপৰত এডাল দিম, যাতে ডাঙৰ হ'লেও তাৰ ওপৰলৈকে ধৰিব, সৰুৰ পৰা মানে তলৰ পৰা ওপৰলৈকে। সেইটো কৰিবৰ কাৰণে এতিয়া মানে এনেকৈ খুটি পুতি দিছোঁ, দেখিছেনে? আৰু পুতিবলৈ আছে বৰ্তমান ইয়ালৈকে, এই ভেটিটোলৈকে হৈছে, বাকী মিনিমাম 12-13 ভেটিমান আছে। এতিয়া মই মানে এইকেইদিন ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিব পৰা মানে একো কণ্টেণ্ট পোৱা নাই। কণ্টেণ্ট মানে কিনো আৰু ঘৰতে থকা হয় ন, মানে বিহু মাৰিব কৈতো যোৱা নাই। আৰু সিদিনা গৰু গা ধোৱাও দেখুৱাব নোৱাৰিলোঁ। গৰু গা ধোৱা দেখুৱাব নোৱাৰিলোঁ মানে কি হ'ল, সিদিনা মোৰ অকণমান দেৰি হ'ল উঠাটো। মানে ৰাতি মিনিমাম মোৰ শোৱাটো 12-1টামান বাজিলে। মানে কাম কৰি আছিলোঁ, মই কাম কৰি থকা মানে ভিডিঅ' এডিট কৰি আছিলোঁ। সেইটো কাৰণে মানে হেৰি টাইম হ'ল শোৱাটোও দেৰি হ'ল আৰু উঠাটো দেৰি হৈ গ'ল। সেইকাৰণে মা সোনকালে উঠি কৰি গৰু মানে হালধি খুন্দি কৰি মানে গৰু মানে গাত ঘঁহাই মেলি, মানে যিবোৰ গৰু বিহুত নিয়ম নীতি হয় সেইবোৰ কৰি মেলি আৰু গৰু মেলি দিলে। তাৰপিছত ভাবিলোঁ এতিয়াতো গৰু মেলিয়ে দিলে, কিনো ভিডিঅ' বনাম। সেইকাৰণে ভিডিঅ' সেইদিনা বনোৱা নহ'লে। আৰু মানে আমাৰ গাঁৱৰ মাছ হ'লেও কি হ'ল, মানে আজিকালি বিহু ইমান মানে ল'ৰা ছোৱালীবোৰে বিহু ইমান নমৰা হৈছে। প্ৰায় এতিয়া গৰু বিহু হোৱা কালি পৰহি হৈ গ'ল গৰু বিহু। এতিয়া পৰহি হৈ গ'ল। এতিয়া সেইদিনাৰ পৰা আজিলৈকে মাত্ৰ দুযোৰা, তাকো ৰাতি আহে। মানে সৰু ল'ৰা 2টা বা 3টা তেনেকৈ আহে। আৰু এনেইতো ডাঙৰকৈ বোলে আহিছে, পূৰা ল'ৰা ছোৱালী এসোপামান আহিছে, ঢোল চোল লৈ আহিছে, তেনেকৈ বিহু বুলিবলৈ নাই। সেইকাৰণে সেইবোৰ দেখুৱাবলৈও ইমান এটা ভাল নালাগিব আপোনালোকৰ চাই। সেইকাৰণে সেইবোৰ দেখুৱাবলৈও মোৰ মানে ইমান হেৰি নহ'ল। তাকে এতিয়া মই ভাবিলোঁ এতিয়াতো ভিডিঅ' বনোৱাই নাই, তাকে কি কৰিম। তাকে ভাবিলোঁ আপোনালোকক, মইনো মানে এতিয়া বিলাহী খেতি কৰিছোঁ যে, সেই বিলাহী খেতিত এতিয়া খুটি মাৰি আছোঁ। তাকে বোলো আপোনালোকক দেখাওঁ। এইটো দেখিছেনে কেনেকৈ খুটি পুতিছোঁ? ৰ'ব দেই, মই প্ৰথমৰ পৰা দেখাম। প্ৰথমৰ পৰা মানে কি নোৱা অকণমান আগৰ পৰা দেখাম, যাতে আপোনালোকে ভালকৈ দেখে। ৰ'ব দেখাছোঁ আপোনালোকক। দেখিছেনে এই ভেটিটোৰ আগত এটা দিছোঁ, একেবাৰে আগত এটা দিছোঁ। তাৰপিছত ইয়াৰ ইটো ফালৰ পৰা এটা দিছোঁ। তাৰপিছত এইটো ফালৰ পৰা সেই মুখামুখিকৈ দিয়া নাই, অকণমান আঁতৰত দিছোঁ, যাতে ইয়াৰ পৰা ইয়ালৈ এইডাল ৰছীডাল আহিব নহয়, যাতে খুটিটোও বেছি নাখাওক। তাৰপিছত এইটো মানে ডিষ্টেঞ্চটো অকণমান মেইনটেইন হৈ থাকক। এতিয়া মানে এনেকুৱা হয়, খৰালি ছিজনত মানে এনেকুৱা চ'ত বহাগৰ সময়ত গছটো ইমান নাবাঢ়ে। সেইটো কাৰণে অকণমান আঁতৰাই দিছোঁ, ডিষ্টেঞ্চটো অকণমান বঢ়াই দিছোঁ। সেইকাৰণে এনেকৈ দিছোঁ, সেইটো দিছোঁ, এইটো আৰু দিছোঁ নহয়, এইটো দিছোঁ। তাৰ মাজত ইফালে
এইটো সন্মুখত দিয়া নাই, এইটো সন্মুখত এইটো দিয়া নাই, কিন্তু এইডোখৰত যে খালী আছে এইটো খালী থকাডোখৰ সন্মুখত এটা দি দিছোঁ। তেতিয়া মানে এইডোখৰত যে পোৱা নাই, নহ'লে যদি মই এই খুঁটিটো এইডোখৰত দি দিওঁ তেতিয়া এইডোখৰটো সম্পূৰ্ণ খালী থাকিব। তেতিয়াতো অকণমান এইডোখৰত হয়তো যোনটো পুলি থাকিব সেইটো ঢেল খাই যোৱাত অকণমান হেৰি পাব, চান্স পাব। সেইটো ৰখাবৰ কাৰণে ইয়াৰ মাজত দি দিছোঁ। এইটো দিছোঁ ইয়াত, এইটো দিছোঁ ইয়াত, এইটো মাজত নথকাৰ কাৰণে ইফালে এটা মাজত দি দিছোঁ। সেইটো কাৰণে সেনেকৈ মাজত দিছোঁ। আৰু এতিয়া মানে বিলাহী আৰু এতিয়া খুঁটিখিনি গোটেইখিনি পুতিব লাগিব। গোটেইখিনি পুতি মেলি আপোনালোকক দেখাম বাৰু। তাৰপিছত এতিয়া মানে আজি মোৰ মানে এনেকুৱা হয়, ডেইলি ব্লগ বনাব মন যায় কিন্তু নোৱাৰোঁ, মানে কণ্টেণ্ট নাথাকে। তাৰপিছত জানেই এইবোৰ কাম লাগি থাকিলে সেইবোৰ ভিডিঅ' বনাই থাকিবলৈ ইমান এটা মন নাযায় মানে কিনো মন যায়, কিন্তু এইবোৰ একেবোৰকে দেখাই থাকিব নোৱাৰোঁ ন। আৰু ভিডিঅ' বনোৱা ইমান এটা এক্সপিৰিয়েঞ্চ নাই যে, সেইকাৰণেও বেয়া হয়। তাৰপিছত মোবাইলৰ কোৱালিটি বেয়া, সেইটো কাৰণেও প্ৰব্লেম হয়। বাকী যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু আজি মানে আমাৰ ঘৰত বৰদেউতা তেওঁ হেৰি মানে ঘৰৰ মানে ফেমিলিবোৰ আহিছিলে, ফেমিলি মেম্বাৰবোৰ আহিছিলে। মানে তেওঁলোকৰ ঘৰৰ মানে এতিয়া বৰমা, তাৰপিছত বৰমা হেৰি ছোৱালী বাইদেউ, তাৰপিছত বৰমাৰ ল'ৰা মানে মোৰ দাদা বাইদেউ আহিছিলে, তাৰপিছত নবৌ আহিছিলে, তাৰপৰা ভিনদেউ আহিছিলে। তেতিয়া আৰু হেৰি দাদা মানে হেৰি ছোৱালীও আহিছিলে, দাদাৰ ছোৱালী আহিছিলে, মানে মোৰ ভাগিন বুলি ক'ব পাৰি। এতিয়া ভাগিনো আহিছিলে, দেখাব নোৱাৰিলোঁ আপোনালোকক। দেখাব নোৱাৰিলোঁ মানে কি হয়, মই এনেকৈ ভিডিঅ' ইমান এটা মানুহৰ সন্মুখত নবনাওঁতো, সেইকাৰণে লাজ লাগে বনাবলৈ, সেইকাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকক। তথাপিও যদি আপোনালোকে মৰম চেনেহ দিয়ে তেতিয়া হয়তো আগুৱাই যাব পাৰিম, অকণমান ভালকৈ কণ্টেণ্ট বনাব পাৰিম, ইয়াতকৈও ভালকৈ কণ্টেণ্ট বনাব পাৰিম। তেতিয়া আপোনালোকক ভালকৈ দেখাব পাৰিম। তাৰপিছত তেনেকৈ মানে মানুহৰ আগত ওলাই মানে বনাব পাৰিম আৰু ভিডিঅ'। এইটো ইমানতে সামৰণি মাৰিছোঁ, মানে বেছি নেদেখালোৱে, এই পথাৰতে দেখালোঁ, পথাৰতে শেষ কৰিছোঁ। মানে কি হয়, ইমান কণ্টেণ্ট নাপাওঁ ন। এতিয়া ধৰি লৈছোঁ মই যদি চুলি কোচা কাটিব গ'লোহেঁতেন তেতিয়া আপোনালোকক দেখাব পাৰিলোঁহেঁতেন যে মই চুলি কাটিব আহিছোঁ, এনটেন দেখাব পাৰিলোঁহেঁতেন, কিবা নহয় কিবা এটা আপোনালোকক বস্তু এটা দেখাব পাৰিলোঁহেঁতেন। এতিয়াতো হয়তো মই ক'লৈকো নাযাওঁ, এতিয়া মই কাম কৰিম, মানে বিলাহী খুঁটি মাৰিম। সেইবোৰনো আপোনালোকক কেনেকৈ দেখাই থাকিম, দেখাম যেনিবা অলপ অলপ দেখাম। সম্পূৰ্ণ মাৰি লওঁ, কওঁ কেনেকৈ মাৰিছোঁ দেখাইছোঁ আৰু এইবোৰ দেখিছে নহয় কেনেকৈ মাৰিছোঁ দেখাইছোঁ। আৰুনো কি দেখাম, মানে জানিছেই চাগে কেনেকৈ হেৰি কৰিম আৰু। বাকীটো দেখাবলৈ একো নাই ন, সেইকাৰণে ইমানতে আজিলৈ সামৰণি মাৰি দিছোঁ। বাকী কাইলৈ লগ পাম গোলাঘাটত। বাই বাই।